নৈপৰীয়া জীৱনত পৰম্পৰাৰ এক ধাৰা জলপথৰ যাতায়াত ব্যৱস্থা সুগম কৰাৰ ক্ষেত্ৰত দেশীয় নাওসমূহৰ ভূমিকাক নুই কৰিব নোৱাৰি পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ সৈতে মূল ভূখণ্ডৰ সংযোগ স্থাপনৰ এক মাধ্যম হৈছে জলপথ অৰ্ধ শতিকা ধৰি দেশীয় নাৱেৰে সেৱা আগবঢ়াই থকা এজন ব্যক্তিৰ নাম হৈছে বীৰেন চন্দ্ৰ দাস নমস্কাৰ মোৰ নাম শ্ৰী বীৰেন চন্দ্ৰ দাস মোৰ ঘৰ উত্তৰ গুৱাহাটী মধ্যম খণ্ডত হয় মই 1968 চনৰ পৰা নাৱৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছো মই স্থানীয় লোকৰ লগত দেশ বিদেশৰ পৰা অহা পৰ্যটকক মোৰ নাৱেৰে উমানন্দ মন্দিৰলৈ লৈ আনি সেৱা আগবঢ়াই আছো মোৰ ব্যৱসায়টো পুৰণা হ'লেও মই সময়ৰ লগত নাৱৰ যি প্ৰযুক্তিৰ দৰকাৰ হয় সকলোখিনি যোগাৰ কৰি যাত্ৰীসকলৰ সুৰক্ষাৰ কাৰণে যি দৰকাৰ সকলোখিনি লৈ যাত্ৰী সেৱা আগবঢ়াই আছোঁ 2021 চনত জীৱনডিঙা আঁচনিৰ জৰিয়তে মেৰাইন ইঞ্জিনটো মোৰ নামত লগালোঁ আগৰ ইঞ্জিনটোত বেক গিয়াৰ নথকাৰ কাৰণে য'তে ত'তে খুন্দা লাগি সঘনাই বেয়া হৈ থাকে সঘনাই ৰিপেয়াৰিং কৰিব লগা হোৱাত খৰচটো বেছি হয় এতিয়া মেৰাইন ইঞ্জিন লগোৱাৰ পাছত ৰিপেয়াৰিঙৰ খৰচাটো কমিছে আৰু যাত্ৰীৰ সংখ্যাও বাঢ়িছে গতিকে আমাৰ ইনকামটো আগতকৈ বহুখিনি বৃদ্ধি পাইছে বৰ্তমান মোৰ বয়স 72 বছৰ ইমান বছৰে মই নাৱৰ ব্যৱসায় কৰি আছোঁ আৰু বৰ্তমানেও কৰি থাকিম আৰু যদি বাবাই ভালে ৰাখে মৰাৰ আগমুহূৰ্তলৈ মই এই ব্যৱসায় কৰি যাম বুলি আশা কৰিছোঁ আমি আশা কৰোঁ বীৰেন চন্দ্ৰ দাসৰ দৰে ব্যক্তিক অনুপ্ৰেৰণা হিচাপে লৈ আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে এই পৰম্পৰাক আগবঢ়াই নিয়ে জীৱনডিঙা জীৱনধাৰাৰ কথা